নমস্কাৰ বন্ধু বান্ধৱী সকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোক সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনালোঁ। নতুন বছৰৰ নতুন চিন্তাৰে নতুন উদ্যমেৰে আপোনালোকৰ এই বছৰটো শুভ হওক তাৰে কামনা কৰিলোঁ। সৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া যিহেতু আজি 1 জানুৱাৰী নতুন বছৰ সোমাইছে, খানা এটাতো সৰুকৈ হ'লেও খাবই লাগিব। এয়া আমাৰ বেকত ৰাইচ আহি আছে। এতিয়া ভাবিছোঁ আমি বজাৰ কৰিবলৈ যাওঁ। ব'লকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমি কুটিটকীয়া বজাৰ কৰিবলৈ আহি এতিয়া ট্ৰেইন লাইনত ৰখি গ'লোঁ। এতিয়া পাই গ'লোহি আমি। এতিয়া আমি চিতল মাছ লৈ ল'লোঁ। 1000 টকা কেজি কৈছিলে, 800 টকাকৈ লৈছোঁ। এতিয়া আৰু ল'বলৈ বাকী আছে, মাংসটো ল'বলৈ বাকী আছে। এতিয়া আৰু মাংসটো ল'লে আৰু হৈ যাব আৰু। এতিয়া আমি ঘৰ গৈ আছোঁ। পুৰা একদম এয়াই আমাৰ ফালৰ ৰাস্তা গতি খাই থাকক। বাইকত একদম নাচি নাচি গৈ আছোঁ পুৰা একদম আৰু পিকনিকৰ ফিলিংছ আহি গৈছোঁ পুৰা। এতিয়া এয়া আমি ঘৰ আহি পাই গ'লোহি। এতিয়া বাকীখিনি আয়োজন আপোনালোকক দেখাই থাকিম, চাই থাকিব। এইটো হাঁহ লৈ আছোঁ। হাঁহ ল'লোৱে, হাঁহে কোমোৰাই চিতল মাছ আনিছোঁৱে। এতিয়া আৰু খোৱাতহে জোৰ আৰু। আজি তোমাক বধিম আৰু 1 জানুৱাৰী বুলি আৰু। এইটো হাঁহ লৈ আহিছোঁ। এয়া আমাৰ বনভোজস্থলীলৈ এতিয়া আমি গৈ আছোঁ। পানী নাইকিয়া পুখুৰী, চাই থাকক। গৈ আছোঁ। এয়া দুটা বটুৱা পাতি থোৱা আছে, খালী খালী বটুৱা, পানীহে দি থোৱা আছে বাৰু। আমাৰ ৰান্ধনি আহি পোৱাহিয়ে নাই। এয়া পথাৰৰ মাজতে আৰু আমাৰ সপৰিয়ালে খানা খোৱা মজাই বেলেগ ন। এয়া আলু কাটি থৈছোঁ। এইফালে আমাৰ বাইদেউ এয়া এইবিলাক পাচলি চাচলি কুটা কৰ্মত লাগি আছে। চাওঁ মুখখন এইফালে দেখুৱাই দিয়ক। একদম সময় নাইকিয়া হৈছে মানুহজনী, আজি ৰাতিপুৱাৰ পৰা ব্যস্ত হৈছে একদম। এইফালে চাওক, এয়া আমাৰ মাছ ফ্ৰাই কৰি আছে। এইফালে এয়া পূৰা মাংস ভাজা, মাংস পূৰা ভাজি আছে আমাৰ মাতাশ্ৰীয়ে। এয়া চালাডটো পূৰা ৰেডি আৰু। ববই পচলা কাটি আছে। বব কিবা এটা কৈ দিয়ক। আজি দিনটো কেনেকুৱা লাগিছে খানাটো খাবলৈ? গুণগুণ কিবা এটা কৈ দিয়া আকৌ। আপোনালোক সকলোৱে আমাৰ তৰাবাৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। পিকনিক আৰু এনেকৈ এয়া বেকত সেইটো ঘৰ ওলাই আছে। ঘৰৰ কাষতে আৰু পথাৰতে ধৰিছোঁ আৰু চবে খানা। তেনেকৈ মানে বিশেষ কোনো ঠাইলৈ যাবলৈ মানে হোৱা নাই। তেনেকৈ গৈও ভাল নালাগে ইমান হাই হুলস্থুলত থাকি। তো ঘৰৰ পৰিয়ালৰ মাজত এসাঁজ খোৱাটো মজাই বেলেগ আৰু। নতুন দেই, এয়া ৰান্ধনি নতুন দেই, পূৰা চিকেন ড্ৰাই ফ্ৰাই কৰি আছে। এয়া আমাৰ মাংস ৰেডি। এয়া হৈছে চিকেন ড্ৰাই ফ্ৰাই। এতিয়া আৰু খাবহে লাগে আৰু। খানা ৰেডি হৈ গ'ল। এয়া আমাৰ এতিয়া খানা ৰেডি। এতিয়া আৰু খানা খাই লওঁ। আমাৰ আজি খানা খাই হৈ গ'ল। আজি ভ্লগটো ইমানেই আছিল। আপোনালোকে ক'ত ক'ত খানা খালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আশা কৰিছোঁ আজি দিনটো আপোনালোকৰ ভালে কুশলে গৈছে। শেষত আকৌ এবাৰ আপোনালোকলৈ বহুত বহুত শুভকামনা থাকিল নতুন বছৰৰ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।